নমস্কাৰ বন্ধুসকল, আকৌবাৰ স্বাগতম কৈলাশ গেমিঙৰ নতুন এটা ফ্ৰেছ ভিডিঅ'লৈ। তো প্ৰথমতে আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু ব'লক আজিৰ ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে বহুতেই গম পাইছে যে কালি 14 আগষ্টৰ দিনা আমাৰ ফ্ৰী ফায়াৰ নিউ আপডেট আহিলে। নিউ আপডেটৰ পিছত আমাৰ গেমটো কেনেধৰণৰ চেঞ্জ হৈছে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো ভিডিঅ'টোৰ গোটেইটো চাওক। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আমি গৈছোঁ আমাৰ লাক ৰয়েলৰ গোটেই ডিজাইনটো আপোনালোকে দেখিছে বদলি হৈছে। ডায়মণ্ড ৰয়েল, গ'ল্ড ৰয়েল, ৱেপন ৰয়েল আৰু আমি এতিয়া আছোঁ ইনকিউবেটৰত আপোনালোকে দেখা পাইছে ইয়াত জকৰ ফিমেল আৰু মেল বাণ্ডল আহিছে আৰু ইয়াত আমি এণ্টাৰ কৰি পিনি আমি এই বস্তুটো আমি এক্সচেঞ্জ কৰিব পাৰোঁ। তো আমি ইয়াত এণ্টাৰ কৰিম আৰু ইয়াত দেখিছে ডায়মণ্ড ৰয়েল, গ'ল্ড ৰয়েলত নতুন আহিছে, ৱেপন ৰয়েলত আগৰটোৱে আছে, গ'ল্ড ৰয়েলত নতুন আপোনাৰ ফিমেল বাণ্ডল আহিছে। তো আমি এতিয়া ইনকিউবেটৰত গৈছোঁ, এণ্টাৰ হৈছোঁ। এণ্টাৰত দেখিছে আপোনালোকে আমি ইয়াত দেখিছে জকৰ ফিমেল বাণ্ডল, মেল বাণ্ডল আছে আৰু আপোনালোকে ইয়াৰ পৰা এক্সচেঞ্জ কৰিব পাৰে ষ্ট'নৰ জৰিয়তে। তো মই কৰা নাই, মোৰ ওচৰত নাই, আছে ষ্ট'ন আছে 5টা, কিন্তু বাকী যোনটো প্লাছ লাগে সেইটা নাই মোৰ ওচৰত। তো আপোনালোকে দেখা পাইছে এয়া হৈছে ইনকিউবেটৰ। তো নেক্সট গৈছোঁ আমি কেৰেক্টাৰ যাম। কেৰেক্টাৰত আপোনালোকে গম পাইছিলে আগতেই, যদি ভিডিঅ' চাইছে আপোনালোকে বেলেগ ভিডিঅ' চাইছে তেতিয়া গম পাইছে নতুন কেৰেক্টাৰ আহিছে। তো কেৰেক্টাৰত আমি গৈছোঁ। কেৰেক্টাৰত আপোনালোকে দেখা পাইছে ইয়াত A124 নামৰ এটা নিউ ফিমেল কেৰেক্টাৰ আহিছে। তো ফিমেল কেৰেক্টাৰটো আপোনালোকে দেখা পাইছে। ইয়াৰ আপোনালোকে কৰিছোঁ A124 ইজ এ ৰবট মেড উইথ মডাৰ্ণ টেকন'লজি। তো যোনটো ৰবটিক কেৰেক্টাৰ হয় ইয়াৰ স্কিলটো হৈছে কুইকলি কনভাৰ্ট 25 EP ইনটু HP। তো কুইকলি কনভাৰ্ট কৰে, যিমান আপোনাৰ এই কেৰেক্টাৰটোৰ লেভেল আপ হ'ব সিমান আপোনালোকৰ EP টু HP লে কনভাৰ্ট কৰে বেছি স্পীডত। এইটো হৈছে স্কিল, আপডেট দিব লাগিব। আপডেট দিয়াৰ লগে লগে আপোনালোকৰ টাইমটো বেছি হৈ যায়। তো নেক্সট গ'লোঁ আমি ইমোট কালেকশ্যনত গৈছোঁ। আমি কালেকশ্যনত আপোনালোকে দেখা পাইছে ইয়াত ইমোটত গৈছোঁ আমি বৰ্তমান। ইমোটত টাচ হোৱা নাই পটকে, চৰি তাৰ কাৰণে। তো প্ৰথমতে আমি ইমোটত গ'লোঁ। ইমোটত নিউ কি ইমোট আহিছে আপোনালোকক দেখুৱাইছোঁ মই, তো আপোনালোকে নিজেও চাই ল'ব পাৰে। তো নিউ ইমোট আহিছে আমাৰ 4টা নিউ ইমোট আহিছে। তো আপোনালোকে দেখা পাইছে, মই ইয়াত দেখুৱাই দিছোঁ, দেখিছে টাগ্ৰা ইমোট। বঢ়িয়া নাচো ভাই, নাচো। তো এইটো হৈছে ফাৰ্ষ্ট ইমোট আৰু ছেকেণ্ড ইমোট হৈছে এইটো দেখিছে আপোনালোকে। আকৌবাৰ কৰি দেখুৱাইছোঁ আপোনালোকক, দেখিছে এইটো চাগে নিশ্চয় ইলাইট পাছত আহিব, নহ'লে ষ্ট'ৰত আহি যাব আপোনাৰ অতি সোনকালে। তো এইটো হৈছে DJ ইমোট। তো DJ ইমোটটো আপোনালোকে ল'ব পাৰে মানে এতিয়া অহা নাই, ষ্ট'ৰত আহিব চাগে আৰু ইলাইট পাছতো আহিব পাৰে, ঠিক নাই। নেক্সট ইলাইট পাছবোৰত আপোনালোকে পাই যাব। মজা ইমোট। তো নতুন ইমোট দেখিলে আপোনালোকে এইকেইটা। তো নেক্সট আহিলোঁ আমি পেটত নিউ পেট এটা আহিছে আপোনালোকে চাব পাৰে। ইয়াত হৈছে মেকানিকেল পান, এইবোৰ আগৰ ইমোটকেইটা। তো এইটো হৈছে পাণ্ডা আগৰ ইমোট, তো ডিটেক্টিভ পাণ্ডা এইটো। তো নেক্সট আহি গ'ল আমাৰ চাইবা নিউ পেট আমাৰ গেমত লঞ্চ কৰিছে চাইবা। তো চাইবাটো বৰ্তমানলৈকে আনলক হোৱা নাই, কাৰণ এইটো ষ্ট'ৰটো অহা নাই। নিশ্চয় টপ আপ ইভেণ্টত আহিব। টপ আপ ইভেণ্টত এই চাইবাটো নেক্সটত আহিব চাগে পিছত ইভেণ্টত। তো আপোনালোকে দেখা পাইছে ইয়াৰ স্কিনছ দেখা পাইছে। এইটো স্কিনটো এনেকুৱা হ'ব, স্কিন যদি পিছত পাৰচেছ কৰাৰ পিছত আপোনালোকে লয়। আৰু স্কিল হৈছে ইয়াৰ নাফু য'ত থাকে আপোনালোকক নাফুটো 30 ছেকেণ্ডৰ ভিতৰত দেখুৱাই দিয়ে। 30 ছেকেণ্ডত আপোনাৰ এই কুকুৰটো যদি আপোনাৰ ওচৰত থাকে তেতিয়া 30 ছেকেণ্ডত নাফুটো আপোনালোকক দেখুৱাই দিয়ে, নাফু দেখুৱায়। তো স্কিলটো ইয়াৰ এইটোৱে, নাফু ক'ত থাকে আপোনালোকে ৰেড ডটৰ জৰিয়তে গম পাব, মানে এই যদি পেটটো আপোনালোকে লয় তো গেমত। তো নেক্সট আহি গ'লোঁ আমি ইয়াত যাম আমি। আপোনালোকে আগতে ইয়াত মিছন দেখা পাইছিলে, কিন্তু ইয়াত গোটেই বস্তুটো সলাই দিয়া হ'ল। ইয়াত ডাইৰেক্ট ইভেণ্ট দেখুৱাইছে। ইভেণ্টত আপোনালোকে দেখা পাইছে ইয়াত ৱাচ এডছ এণ্ড আৰ্ণ ৰিৱাৰ্ড। ইয়াত আগতেই আছিলে, এইটো আপডেটৰ পিছত অহা নাই, আপডেটৰ আগতেই আছিলে। তো নেক্সট আহি গ'ল ডেভিল হাণ্টাৰ। এইটো আপোনালোকে ল'ব পাৰে, এইটো এটা ইভেণ্ট আৰু এইটো গিল্ড টকেন আগতেই আছিলে। এইটো ক্লেছ স্কোৱাড নিউ মুড যোনটো আহিছে, এইটো ক্লেছ স্কোৱাড। আৰু ইয়াত এইটো আগতেই আছিলে, আপডেটৰ পিছত অহা নাই, এইটো আগতে আছিলে। ইয়াৰ আগতেই আৰ্ণ ৰিৱাৰ্ড এইটো নতুন আহিছে। এইকেইটাও আগতে আছিলে, এইকেইটা যোনকেইটা বৰ্তমান দেখা পালে এইকেইটা
আগতে আহিছে মাত্ৰ ক্লেছ স্কোৱাডটো নতুন আহিছে আৰু ছেকেণ্ড এনিভাৰ্চাৰী আপোনালোকে দেখা পাইছে ইয়াত যিহেতু 15 আগষ্ট সেইকাৰণে ইয়াত দিছে এনেকুৱা ধৰণৰ টোকেন এক্সচেঞ্জ ইয়াত টোকেন এক্সচেঞ্জ কৰিব পাৰে আপোনালোকে 15 আগষ্ট বুলি আপোনালোকে কিছুমান মিছন দিছে সেই মিছনবোৰ কমপ্লিট কৰি আপোনালোকে ইয়াত টোকেন এক্সচেঞ্জ কৰিব পাৰে আৰু পাৰ্মানেণ্ট গান স্কিন ল'ব পাৰে তো দেখা পাইছে আপোনালোকে এয়া টোকেন এক্সচেঞ্জ কৰিব পাৰে ইয়াত আপোনালোকে ইয়াত গোটেইখিনি লিখা আছে আপোনালোকে পঢ়ি ইয়াৰ পৰা গোটেই মিছনখিনি কমপ্লিট কৰি আপোনালোকে পাৰ্মানেণ্ট গান স্কিন ল'ব পাৰে তো নেক্সট আহি গ'ল আপোনাৰ এয়া এনিভাৰ্চাৰী ফ্ৰী কষ্টিউম আপোনালোকে ইয়াত দেখা পাইছে যোনটো ৰাৱান বাণ্ডল এই ৰাৱান বাণ্ডলটো ইয়াত দিছে ক্লেইম কৰিব পাৰে আপোনালোকে আৰু লিখা থাকিব এইটো যোনটো বাণ্ডল ইভেণ্ট আহিব এই ইভেণ্টটো এতিয়া নাহে ইভেণ্টটো আহিব 17 তাৰিখে 17 আগষ্টৰ দিনা আপোনালোকে এই ইভেণ্টটো পাই যাব আৰু এইখিনি কমপ্লিট কৰি আপোনালোকে এই বাণ্ডলটো ল'ব পাৰিব পাৰ্মানেণ্টলি তো এনিভাৰ্চাৰী টপ আপ নেক্সট আহিছে আমাৰ এনিভাৰ্চাৰী টপ আপত আপোনালোকে A124 কেৰেক্টাৰটো পাব 150 ডায়মণ্ড টপ আপ কৰিলে 1 ডায়মণ্ড টপ আপ কৰিলে এখন সাৰ্ফ বৰ্ড পাব আৰু 500 ডায়মণ্ড যদি টপ আপ কৰে তেতিয়া A124 ৰ গোটেই বাণ্ডলটো আপোনালোকে পাব তো এইটো হৈছে আপোনাৰ আমাৰ আপডেট আছিলে আৰু নিউজত আপোনালোকে ইয়াত দেখা পাইছে আগৰে যোনবোৰ নিউজ ইউটিউবাৰ অফ দা ডে ফ্ৰী গেমাৰ জোন ফ্ৰী ফায়াৰ গেমাৰ জোন ইউটিউবাৰ অফ দা ডে দিছে ইয়াত আৰু গেমৰ ভিতৰতো বহুত নতুন বস্তু আহিছে বাৰু আপোনালোকক মই দেখুৱাম তো দেখা পাইছে এইবোৰ হৈছে আগতে আছিলে এইবোৰ তো নেক্সট আহিলো আমাৰ নেক্সট অপচন এটা দিছে তলত তো তাত গৈ পিনি আমি চাম যে তাত কি আছে তাত এয়া দেখাইছে আপোনালোকে নেক্সট অপচনটোত আমাক মিছন দিলে মিছন ইলাৰ পাছৰ মিছন যোনটো মিছন থাকে সেইকেইটা আৰু ডেইলি ক্লেইম আৰু নেক্সট আহিছে এক্টিভিটি মিছনত আপোনালোকে গেম খেলি প্লে 3 গেম প্ৰথমতে দি আছে শ্বেয়াৰ 1 টাইম শ্বেয়াৰ যদি 1 টাইম কৰে তেতিয়া 5 গ'ল পাব আপোনালোকে প্লে 1 গেম হ'লে 10 গ'ল এনেকুৱা ধৰণৰ দিছে আপোনালোকক প্লে 1 গেম উইথ ফ্ৰেণ্ডছ তেতিয়াহ'লে আপোনালোকে FF টোকেন পাব 3খন আৰু গ'ল পাব 15 এনেকুৱা ধৰণৰ মিছন দিছে আপোনালোকে কমপ্লিট কৰি ল'ব পাৰে তো নেক্সট আমি গেমখনৰ ভিতৰত যাম গেমখনৰ আপোনাৰ নেক্সট আহিছে আপোনালোকৰ ক্লেছ স্কোৱাড মোড দেখিছে আপোনালোকে নতুন মোড এটা আহিছে ক্লেছ স্কোৱাড আপোনালোকে নিশ্চয় গম পাইছে ক্লেছ স্কোৱাডত আপোনালোকে দেখা পাইছে ক্লেছ স্কোৱাডত গ'লো আপোনালোকে যদি সোলো ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ ক্লেছ স্কোৱাডত 4 ভাৰ্চেছ 4 হয় সোলো যদি ষ্টাৰ্ট কৰি দিয়ে তেতিয়াহ'লে আৰু 4টা মানুহ ক'ৰবাৰ পৰা হ'লেও 3টা মানুহ আৰু ক'ৰবাৰ পৰা হ'লেও আপোনাৰ লগত থাকিব আপোনালোকে ক্লেছ স্কোৱাডত 4টা আপোনাৰ ফ্ৰেণ্ডো ইনভাইট কৰিব পাৰে তো 4 ভাৰ্চেছ 4 গেমখনত অকল 4টা মানুহ আৰু 4টা মানুহ আপোনালোক 4টা ফ্ৰেণ্ডৰ সৈতে আপোনালোক 4টা থাকিব আৰু বেলেগ 4টা থাকিব আমি এতিয়া ক্লাছিক মোড ষ্টাৰ্ট কৰিছোঁ ক্লাছিক মোডত আপোনালোকক কিছুমান বস্তু দেখুৱাব লগা আছে তো চাওক ভিডিঅ'টো তো আমি ক্লাছিক মোড ষ্টাৰ্ট কৰিলোঁ ক্লাছিক মোড ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে লবিটো একেবাৰে চেঞ্জ কৰি দিয়া হৈছে ছেকেণ্ড এনিভাৰ্চাৰী ফ্ৰী ফায়াৰ ছেকেণ্ড এনিভাৰ্চাৰীৰ কাৰণে একদম লবিটো একদম খাতাৰনাক বনাইছে ধুনীয়া বনাইছে বহুত ভাল লাগিছে লবিটো মজা লাগিছে এইফালে দেখিছে এটা ষ্টেজ বনাইছে ধুনীয়াকৈ ষ্টেজৰ ছাইডত দুটা ডিজে আছে ডিজে বজাই আছে তো গোটেই লবিটো বৰ ধুনীয়া আপোনালোকে গেমটো খেলি চাব পাৰে তো আমি গেমটোৰ ভিতৰলৈ যাওঁ আৰু কি চেঞ্জ হৈছে আপোনালোকক দেখুৱাম তো আপোনালোকে দেখা পাইছে ইয়াত প্লেনখনৰ কালাৰো চেঞ্জ কৰা হৈছে প্লেনখনৰ কালাৰটো আপোনালোকে দেখা পাইছে ডিজাইনটো চেঞ্জ কৰা হৈছে তো আমি গেমখনত নামিম অবজাৰভেটৰীত আপোনালোকক নতুন বস্তু এটা দেখুৱাম তো ভিডিঅ'টো চাই থাকক কেনেকুৱা ধৰণৰ হয় তো এতিয়া আমি এইডোখৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আপোনালোকে দেখা পাইছে বন্ধুসকল বৰ্তমান আমি পালোহি অবজাৰভেটৰীত পোৱাৰ লগে লগে মই কিছুমান লুট কৰিছিলোঁ আৰু লুটখিনি পেলাই দিলোঁ কাৰণ আপোনালোকক এটা বস্তু ট্ৰিক দেখুৱাই আছোঁ আপোনালোকক তো আপোনালোকে দেখা পাইছে ইয়াত এখন বৰ্ড আছে বৰ্ডখনত অকা আছে এটা ইমোট তো মই যি আছে সবখিনি বস্তু ইয়াত পেলাই দিলোঁ আপোনালোকে দেখা পাইছে মোৰ ওচৰত ভেষ্ট নাই হেলমেট নাই একো নাই তো মই এই ইমোটটো দেখা পাইছে আপোনালোকে গেৰিনাই নিউ আপডেটৰ পিছত এই ইমোটটো দিছে আৰু ইমোটটোৰ পৰা কিনো হয় আপোনালোকক মই দেখুৱাই আছোঁ বৰ্তমান তো আপোনালোকে দেখা পাইছে মই আগত ৰৈ আছোঁ যোনটো ইমোট তাত অকা আছে সেই ইমোটটো কৰিছোঁ কিন্তু একো কাম দিয়া নাই একো হোৱা নাই তো আকৌ এবাৰ মই সেই ইমোটটো কৰি চাওঁ কি হয় দেখা যাওক তো দেখাইছে আপোনালোকে একো কাম হোৱা নাই আকৌ এবাৰ কৰি চাম যদি 3বাৰ কৰাৰ পিছত কিবা হয় যদিও হ'ব পাৰে ঠিকান নাই তো একো নাই হোৱা দেখা পাইছে আপোনালোকে তো আপোনালোকে এই ইমোটটো কৰিবলৈ হ'লে আপোনালোকে বৰ্ডখন একেবাৰে কাষ চাপি যাব লাগিব আৰু কাষ চাপি যোৱাৰ পিছত আপোনালোকে সেই ইমোটটো কৰিবলৈ আৰু লগালগ দেখা পাইছে আপোনালোকে লেভেল 2 বেকপেক ফাৰ্মাছ
ARMO আৰু লেভেল 3 ভেষ্ট মই পালোঁ তো বৰ্ডখনৰ কাষ চাপি আপোনালোকে সেই ইমোটটো কৰিব লাগিব দূৰৰ পৰা কৰিলে নহ'ব অলপ দূৰৰ পৰা হ'লেও নহ'ব বৰ্ডখনৰ একেবাৰে কাষ চাপি যাব লাগিব মই তেতিয়াহ'লে ইয়াৰ লেভেল 1ৰ হেলমেট পিন্ধি লওঁ বস্তুখিনি লৈ লওঁ মই আপোনালোকে দেখা পাইছে মই তাত কি পালোঁ আপোনালোকক লাইভ দেখুৱালোঁ তো আকৌ এবাৰ যদি কৰোঁ আমি পাম নেকি আকৌ এবাৰ যদি কৰোঁ আমি আকৌ পাম নেকি তো চাওঁচোন আকৌ এবাৰ কৰি চাওঁ আমি তো আকৌ এবাৰ কৰি চালোঁ দেখা পাইছে আপোনালোকে ইয়াত একো নাই অহা মাত্ৰ এবাৰৰ বাবে আপোনালোকে এইটো ইউজ কৰিব পাৰিব এখন গেমত তো আপোনালোকে যদি এই বস্তুটো ইউজ কৰিব বিচাৰে তেনেহ'লে মেইনকৈ আপোনালোকে আহিব অবজাৰভেটৰীতে এই ইমোটৰ বৰ্ডখন চাইনবৰ্ডখন মই বৰ্তমানলৈকে দেখা পাইছোঁ বেলেগত দেখা পোৱা নাই সেইকাৰণে আপোনালোকক অবজাৰভেটৰীলৈ লৈ আনিলোঁ আৰু এই ইমোটটো দেখুৱালোঁ তো মই ইয়াত অলপ লোড কৰি লওঁ গেমখনত তো আপোনালোকক ডাইৰেক্ট লৈ যাম ফেক্টৰীত অলপ নিউ আপডেট আহিছে ফেক্টৰীত দেখুৱাম আৰু বেলেগ ঘৰ এটা আপোনালোকক দেখুৱাবলৈ আছে তো ভিডিঅ'টো অলপ কাটি দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক It's so cold outside I'm alone, I'm alright It's so cold outside I'm alone, It's so cold outside তো বন্ধুসকল আমি বৰ্তমান পালোহি ফেক্টৰীত আপোনালোকে দেখা পাইছে গোটেই যোনটো ফেক্টৰী আৰ্কিটেকচাৰ গোটেইটো চেঞ্জ কৰা হৈছে এতিয়া ফেক্টৰীটো ধুনীয়াকৈ বনাই দিয়া হৈছে তো ওপৰ ফালে এটা মহল বনোৱা হৈছে ফেক্টৰী আৰু যোনটো ফেক্টৰী মাজ অংশ সেই মাজ অংশটো খুলি দিয়া হৈছে এটা হোল বনোৱা হৈছে তো আপোনালোকে দেখা পাইছে ফেক্টৰীটো এইবাৰ মজা হৈছে তো নেক্সট আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বেলেগ এটা চেঞ্জ আপডেটৰ পিছত যোনটো বেলেগ এটা চেঞ্জ হৈছে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক Break down, always feel like I could break now But I never let it take me to that place now I won't ever let my thoughts get away now I got better things to do, picking fate now I just wanna be the best, call me great now I don't know if I'm okay or insane now I remember better days on the playground Hoping I can find তো বন্ধুসকল আপোনালোকে দেখা পাইছে বৰ্তমান আমি এই ঘৰটোত উপস্থিত আছোঁ এই ঘৰটোত আপোনালোকে দেখা পাইছে ঘৰটো ৰিয়েলিষ্টিক বনাবলৈ চেষ্টা কৰা হৈছে যিমান পাৰে আপডেটৰ পিছত এনেকুৱা ধৰণৰ ঘৰবোৰ পুৰা ৰিয়েলিষ্টিক বনাবলৈ চেষ্টা কৰা হৈছে দেখি পাইছে আপোনালোকে একদম ধুনীয়াকৈ সজাই দিছে ঘৰটো আৰু ডাৰ্কনেছটো যোনটো সেই বহাই দিয়া হৈছে কণ্ট্ৰাষ্টটো আপোনালোকে এইটো ঘৰ বুলিয়ে নহয় বেলেগ ঘৰবোৰ আপোনালোকে চাব পাৰে একদম আপোনালোকে দেখা পাইছে একদম খটখটি ৰিয়েলিষ্টিক বনাইছে খটখটিটো দেখা পাইছে আপোনালোকে ষ্টেপকেইটা একদম মজা হৈছে তো আপোনালোকে চাব পাৰে নিজেও গেমটোৰ ভিতৰত গৈ পিনি আপোনালোকে চাব পাৰে গোটেই ঘৰবোৰৰ যোনটো ডাৰ্কনেছ এইটো বহাই দিয়া হৈছে একেবাৰে ৰিয়েলিষ্টিক বনাবলৈ চেষ্টা কৰা হৈছে তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো অকণ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কেনেকৈ ছাবস্ক্ৰাইব কৰিব তলত দেখুৱাই দিছোঁ তো আজিলৈ ইমানেই টিল দেন টা বাই বাই